Hello guys, welcome to my another vlog. আজিৰ ভিডিওটো আমি আৰম্ভ কৰিম আমাৰ গাঁৱৰ পৰা। বলক তেতিয়াহলে আপোনালোকক লৈ যাওঁ আমাৰ গাঁৱত থকা ঘৰৰ পুখুৰীটোত। ঠাণ্ডা সিজন চলি আছে বৰ্তমান, সেইটো কাৰণে পুখুৰীবিলাকো শুকাই আছে। চাওঁচোন বলক তেতিয়াহলে পুখুৰীটোত মাছ কিমাননো আছে। আমি যেতিয়া সৰু আছিলোঁ এই পুখুৰীটোত বিৰাটে মাছ মাৰিছিলোঁ। কেতিয়াবা পল বাইছিলোঁ, কেতিয়াবা হাতেদি ধৰোঁ, কেতিয়াবা আকৌ জাকৈ, কেতিয়াবা আকৌ জাল, মুঠতে বিৰাটে ধৰিছিলোঁ। প্ৰথম জালটো মাৰি দিছে আৰু চাওঁ এতিয়া বলক মাছনো কেইটা পাওঁ। মাছ নহয় দেই, বিৰাটে আহিছে চক। প্ৰথম জালটোতে এই অৱস্থা। তথাপিও মাঘ বিহুতটো খাই দিলোঁ, সেইটো কাৰণে ইমানখিনি নাই। আৰু চাওঁ কিমাননো পাওঁ নেক্সট। এইফালে আহি গ'ল আমাৰ সৰু ভাইটিক চক পূৰা মাছ বুটলাত লাগি আছে আৰু ই আৰু একদম জোতা চোতা পিন্ধিয়ে নামি গৈছে। মাছবিলাক ইটো কোণাত গুচি যোৱাৰ কাৰণে সেইটো কাৰণে একদম বৰ্তাই আৰু পূৰা হিলাই দিছে যাতে এইফালে আহক, তেতিয়া আৰু জালখন মৰা হ'ব। এইটো হৈছে ছেকেণ্ড জাল, ইয়াত চাওঁ কিমাননো মাছ পাওঁ। জাল আৰু ন মাই গড, এইটোৱে লাষ্ট আছিলে আৰু এইটোৱে লাষ্ট আছিলে কমল কাপটো নহয় ভাই, এইটো আৰু অলপ কালাৰ। চ' গাইজ লাষ্টত ইমানখিনি মাছ পালোঁ আৰু এতিয়া দেৰি নকৰোঁ, চিধাই আৰু ৰান্ধিবৰ কাৰণে এয়া হৈছে সৰু সুৰা। বাঁহৰ চুঙাত একেবাৰে ভৰাই দিম মাছকেইটা, মজাছে সুন্দৰকৈ পুৰিম আৰু এইফালে ব্ৰইলাৰো ৰেডি হৈছে তেতিয়ালৈকে। বৰ্তমান আমাৰ সকলো যোগাৰ হৈয়ে গৈছে প্ৰায়। কমল কাপ দুজনী এইফালে পুৰি দিছোঁ আৰু লগৰকেইটাও পালেহি আৰু ঘৰৰ মানুহকেইটাতো আছেই, এতিয়া আৰু খোৱাৰহে কথা। চ' গাইজ এই ধৰণৰ গাঁৱৰ পৰিৱেশ আপোনালোকৰ প্ৰিয়নে এবাৰ কমেণ্ট কৰি জনাব। লগতে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ' লাগিব ক পিঁয়াজ নেমু যে পাম যে সেইটো ডাউট আছে দেই। নেমু যে আমাৰ ঘৰতে আছে দেই, যাচোন লাগে।